বাঘেশ্বৰী পাহাৰৰ ঝৰ্ণা। ঠিক আছে, আপোনালোকে ঝৰ্ণাত আহি এই যোনটো ৰাস্তা দেখা পাইছে, এই ৰাস্তাতে আপোনালোকে এটা ভাল ভিউ পইণ্ট পাব। তো হয়তো বহুতে বাঘেশ্বৰী পাহাৰত আহিছে, কিন্তু এই ছাইডত অহা নাই। তো মোৰ ভিডিঅ'টো চাই আপোনালোকে অহাৰ চেষ্টা কৰিব। ভাল ইয়াত ভিডিঅ' বা ফটো আপোনালোকে উঠিব পাৰে, ভিডিঅ' শ্বুট কৰিব পাৰে যদি আপোনাৰ কেলি থাকে। তো বলক জেগাটো কেনেকুৱা মই দেখাওঁ। এয়া হ'ল আপোনাৰ জেগাটো, খুবেই সুন্দৰ, একদম সুন্দৰ। ইয়াতে বহুত কম মানুহে আহিছে, যোন মানুহ আহিছে আহি ফুৰি গৈছে তো ভালেই কথা। তো বহুতে নাজানে বা বহুতে নাহে, ৰাস্তাটো খুজি নাপায়। তো ভিডিঅ'টো চাই কিনে আহিব পাৰে। যি কি নহওক আপোনালোকে চাওক কেনেকা, একদম সুন্দৰ পৰিস্থিতি। নেচাৰেল একদম পক্ষীৰ আৱাজ পাই থাকিব আপোনালোকে, চৰাই চিৰিকটিৰ। এয়া ৰাস্তাটো আপুনি যোনপিনে চাব, যোনপিনে মাথা ঘূৰাব, এই গাছে দেখা পাব আপোনাৰ, শাল গাছ। এই চাব পাৰে, একদম মজা ভিউ। সবচে ভাল ইয়াত ৰাতি, কাৰণ হৰৰ মুভিজ একদম তোৰ ফিল্ম বনাবৰ কাৰণে একদম বেষ্ট প্লেচ, একদম বঢ়িয়া হ'ব ইয়াত। চাব পাৰে চাৰিওপিনে আপুনি এটাই গাছ দেখা পাব, দীঘল ওখ চাব পাৰে। অহা নাই আহিব, জেগাটো সম্পূৰ্ণ আপোনাক জেগা দেখাম আজি। আমি অহা ৰাস্তাটো এইটো। তো আমি এতিয়া ইপিনে যাম। ইপিনে জেগাটো কেনেকা বা ইয়াতকৈ বেছি সুন্দৰ নেকি বা সুন্দৰ বা কি, আপোনালোকে ভিডিঅ'টো চাওক, দেখা পাব। বলক ইপিনে যাওঁ এতিয়া। একদম মজা প্লেচ। কেতিয়াবা যদি টাইম পালে আহিব। একদম আপোনালোকে ফটো শ্বুট কৰাৰ যদি বহুত চখ কোনোবাৰ আছে বা ভিডিঅ' বনোৱাৰ কোনোবাৰ চখ আছে, ইয়াত আহি কিনে এটা ভিডিঅ' শ্বুট কৰি যাওক। আপোনাৰ জেগাটো কেনেকুৱা লাগিছে এইটো কমেণ্টত ক'ব। ঠিক আছে, হাইট এইপিনে ডাউন, তো যিমান বৰষুণ পৰে বৰষুণ পানীটো এনেকৈ নামি যায়। তো সেইকাৰণে আমি এতিয়া ডাউনৰ পিনে যাই আছোঁ। আৰু ইপিনে হ'ল আপোনাৰ বাগান, বঙাইগাঁও টি গাৰ্ডেন। ইয়াতে সৰু গছ হৈ আছে। তো সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু জেগাটো কেনেকা আপোনালোকে কমেণ্টত ক'ব। যদি ভাল লাগে কমেণ্টত ক'ব, বেয়া লাগিলেও ক'ব। কাৰণ এই পৃথিৱীত ভাল লগা আৰু বেয়া লগা দুটা ধৰণৰে প্ৰজাতি আছে, হয় নে নহয়? তো প্ৰজাতিৰ কোনটো ভাল প্ৰজাতি, কোনটো বেয়া প্ৰজাতি আপোনালোকে ক'ব। আৰু নিশ্চয় বহুতে আহিছে, আহাবিলাকক কোৱা নাই, আহাবিলাকেতো আহি ঘূৰি গৈছে। কিন্তু আপোনালোকে যেতিয়া আহিছিল তেতিয়া হয়তো এই গাছত পাত নাছিল, সেই টাইমত আহিছে। এতিয়া পাত আছে। তো এটা ছিজন বাই ছিজন পাত হয় ইয়াত। চাওক না, একদম এতিয়া আমি আৰু হাইটত উঠিম, মানে একদম আহি আমি বহুত দূৰ পালোহি। তো চাব পাৰে, এইটো এনেকা চিষ্টেম, এনেকা। তো চাওক, খালি এইবোৰে গাছ দেখা পাব, চকু ঘূৰালে এইটোৱে গাছ চাব পাৰে। ইয়াত আহি দুটা পাথৰ পালোঁ। তো বন্ধু বান্ধৱীসকল, আহি আমি ইয়াতে দুটা পাথৰ পালোঁ, চাব পাৰে, ৰাউণ্ড পাথৰ। তো যি কি নহওক, ইয়াতে আপুনি অলপ ৰেষ্ট ল'ব পাৰে। তো এইপিনে চাব পাৰে, ইয়াত চাই কিনে আপোনাৰ পুৰা ভিউটো আপুনি চাওক। তাৰপিছত ফটো শ্বুট কেনেকৈ কৰিব আপোনালোকে।